এয়া হৈছে বিয়াৰ আগদিনা আৰু কইনা বহা জেগাডোখৰ ডেকোৰেশ্যন কৰিবৰ কাৰণে এইবিলাক সজাই আছিলে আৰু বিয়াৰ আগদিনা যিটো ছোৱালী ৰখাৰ খানা হয় আমি তাই মই বোলো ভিডিঅ' কল কৰি থলোঁ আৰু ফাইনেলি ছোৱালী বহা জেগাডোখৰ মানে ভুল হৈ গৈছে কথাটো ছোৱালী বহা জেগাডোখৰ সম্পূৰ্ণ ডেকোৰেশ্যন কৰি হৈ গ'ল আৰু ইয়াতে এটি বহি আছে কেনেকুৱা লাগিছে আপোনালোকেও কমেণ্ট কৰি জনাব যদি ভাল লাগিছে এটা লাইক কৰি থৈ যাব আৰু ইহঁতি বহি লৈ উৎপাত কৰি আছিলে তেন্তে চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা লাগে জনাব শেষত আৰু এতিয়া মেহেন্দি চলি আছিলে বাহিৰতো এয়া খুৰীয়েকহঁতে মেহেন্দি লৈ আছে The next day ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট ৰাতিপুৱা কৰিছোঁ এতিয়া বলকচোন দেখাওঁ লাহৰি খুজেৰে কলিজা কপাই দুচকুত চাৱনিত মন ভৰি যায় নোপোৱা কথাবোৰ কবলে মন যায় ফাইনেলি কইনা আমাৰ গাবানো ওলাইছে এতিয়া চকু মিলাই হিয়াতে হিয়াখন চপাই এতিয়া বিয়া ষ্টাৰ্ট হৈ গ'ল আৰু ৰাতিপুৱাতে মানে খানা বনাবলৈ কাৰিকৰ আহি গ'ল এইপিনে খানা বনাই আছে কি বনাইছে ইমানবোৰ দেখাওঁ আৰু ফাইনেলি কইনা বাহিৰলৈ ওলোৱা টাইমটো আহি গ'ল আৰু মমাইকে এয়া কইনা বাহিৰলৈ উলিয়াই আৰু আমি এইপিনে বাই ভাগিন দাদা আমি তিনিওটা ইয়াতে বহি আছোঁহি আৰু মোৰ ভিডিঅ'টো কৰি দিছে বেলেগে আৰু বিয়াত এই 3-4জনী একদম লেহেংগাৰ পাৰ্টি হয় মানে তাহাঁতক চুবলৈও নিদিয়ে গাত 3-4জনী লাইন পাতি এনেকৈ বহি আছিলে তাৰপৰা মই বোলো ভিডিঅ'টো কৰি থাকোঁ এতিয়া হৈছে কইনাৰ ফটোশ্বুট একদম ৰাস্তাত আহি কইনাই পজ দি আছেহি লাহৰি খুজেৰে কলিজা কপাই দুচকুত চাৱনিত মন ভৰি যায় নোপোৱা কথাবোৰ কবলে মন যায় চাই তোমাকে হেঁপাহ নপলাই চকুতে দুচকু মিলাই হিয়াতে হিয়াখন চপাই লাহে লাহে কৰি আহিবা কাষলৈ
এ তোমালোকৰ পদূলিত চকী দুবৰি তোমাকে চঞ্চল চাৱনি ভাষা মই বুজি পাম তোক পানী অনাঘাটতে মই ঝুমি ঝুমি চাম তোৰ ছবিতে আঁকি হিয়াখন পাতলা মনে মনে